Hi, hello, namaskar and welcome to my another video. আজিৰ ভিডিঅ'টো লৈ আপোনালোকক মই স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে MD Vlogs। আজি বহু দিনৰ মূৰত মই আজি ভিডিঅ' বনাইছো। আজি 5 বছৰ হৈ গ'ল মই ভিডিঅ' বনোৱা নাই ইউটিউবত আৰু মোৰ 5 বছৰ আগতে এটা ইউটিউব চেনেল আছিলে আৰু মোৰ এমাহৰ আগত মোৰ ইউটিউব চেনেলটো সাসপেন্ড হৈ গৈছে আৰু এইটো কাৰণে হৈ গ'ল সাসপেন্ড। মই আজি বহু দিন ভিডিঅ' বনোৱা নাছিলো আপোনালোকৰ কাৰণে। ডুবাইত আছো, আপোনালোকে আগৰ ভিডিঅ'ত পাইছিলে মই যে ডুবাইত আছো, ডুবাইৰ ভিডিঅ' মই কিছুমান আপলোড কৰিছিলো। তো অকণমান ছাপোৰ্ট পাইছিলোঁ আপোনালোকৰ। তাৰপিছতে কি হ'ল জানানে, মোৰ ইউটিউব চেনেলটো বেন হৈ গ'ল। তো বেন হৈ যোৱাৰ পাছত এতিয়া কি কৰিছোঁ, এতিয়া নতুনকৈ এটা চেনেল খুলিছোঁ আপোনালোকৰ কাৰণে। তো আপোনালোকে এই চেনেলটোত আপোনালোকে পাব কেনেকৈ মই ডুবাইলৈ আহিব লাগে, কেনেকৈ ভিজা বনাব লাগে, কেনেকৈ পাছপৰ্ট বনাব লাগে, কেনেকৈ এখন বিদেশত আহি কাম কৰিব লাগে, কেনেকৈ হাউ টু এপ্লাই জব ইন ডুবাই, তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ কোনোবা যদি ইচ্ছুক আছে মানুহ তেনেকুৱা, যদি ডুবাইলৈ আহিম বুলি ভাবিছে, ইয়াত যদি আপোনালোকে কাম কৰিম বুলি ভাবিছে, জব কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এইটো কাৰণে মোৰ ইউটিউব চেনেলটো ছাছপেণ্ড হৈ গৈছিলে। মানে মই আপোনাৰ ভিডিঅ' বনোৱা নাছিলোঁ আৰু সময়ো পোৱা নাছিলোঁ। আৰু সেই সময় নোপোৱাৰ মাজতে মানে মই এটা ভুল কাম কৰিলোঁ। কি, মই হাউ টু হেক BGMI, হাউ টু হেক পাবজি, তেনেকুৱা ধৰণৰ ভিডিঅ' দুটামান মই আপলোড কৰিছিলোঁ। তাতে মোৰ কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট কিবাকিবি আহিলে, বৰ বিশেষ নাজানো মই ইমান ভালকৈ, ইমান ডাঙৰ ইউটিউবাৰ নহয় যিহেতু, চ' সেইটো কাৰণে মই ইমান ভালকৈ নাজানো সবিশেষ। কিন্তু মোৰ তেনেকুৱা ষ্ট্ৰাইক অহাৰ কাৰণে মোৰ ইউটিউব চেনেলটো বেন হৈ গ'ল, ঠিক আছে। তো সেই বেন হৈ যোৱাৰ পাছত এতিয়া আকৌ নতুনকৈ আপোনালোকৰ মাজলৈ আহিছোঁ দুটামান কথা আপোনালোকৰ কাৰণে, আপোনালোকে জানিবৰ কাৰণে, কেনেকৈ আপোনালোক ডুবাইলৈ আহিব, কেনেকৈ এখন পাছপৰ্ট এপ্লাই কৰিব, কেনেকৈ আপুনি ডুবাইত জব বিচাৰি পাব। তো তেনেকুৱা ধৰণৰ ভিডিঅ'খিনিৰ কাৰণে আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি আৰু বিশেষ জানিবলগীয়া কথা থাকে তেতিয়া মই ডিছক্ৰিপশ্যনত মোৰ আগৰ লিংক দিয়া আছে, কেনেকৈ আহি এপ্লাই কৰিব লাগে, হাউ টু এপ্লাই ফ্ৰেছ পাছপৰ্ট, হাউ টু এপ্লাই ভিজা, তেনেকুৱা ধৰণৰ লিংকবিলাক মই তলত দি দিম। তো আপোনালোকে তাতে গৈ লিংকটো ক্লিক কৰি আপোনালোকে ভিডিঅ'বিলাক চাই আপোনালোকে জানিব পাৰিব, ঠিক আছে। তো তেনেহ'লে আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। নতুনকৈ আকৌ আপোনালোকৰ মাজত মই মেঘাল দিহিঙীয়া আৰু আপোনালোকে চাই আছে MD Vlogs। তো এতিয়ালৈ বাই বাই, জয় আই অসম, বাই বাই।